নমস্কাৰ আজি মই আপোনালোকৰ আগত চিকেনৰ এটা বহুত ইজি আৰু টেষ্টি ৰেচিপি লৈ আহিছো এই ৰেচিপিটো বহুত হেলদিও হয় কাৰণ মই ইয়াত একটুপু তেল ইউজ কৰা নাই প্ৰথমতে মই এটা পাত্ৰত দুটা চিকেন থাই লৈ লৈছো এই চিকেনখিনি মই স্কিনৰ সৈতে লৈছো আপুনি যদি ইচ্ছা কৰে স্কিন নথকাকৈ ল'ব পাৰে এতিয়া ইয়াত মই 1 কাপ দৈ দিছো 1.5 চামুচ নিমখ দিছো 1 চামুচ হালধি 1 চামুচ জলকীয়া গুড়ি 1 চামুচ জিৰা গুড়ি 1 চামুচ ধনিয়া গুড়ি আৰু পিছি লোৱা আদা নহৰু কেঁচা জলকীয়া আৰু ধনিয়া পাত দিছো এইখিনি ভালকৈ মিক্স কৰি লম ইয়াত 1 চামুচ ভিনেগাৰো দিম ভালকৈ মিক্স কৰি ফ্ৰিজত 4 ঘণ্টা বা গোটেই ৰাতি থৈ দিম এতিয়া এয়াৰ ফ্ৰায়াৰত পিচ দুটা দি দিম আৰু 177 বা 180 ডিগ্ৰীত 20 মিনিটৰ কাৰণে এটা সাইড ফ্ৰাই হ'বলৈ দিম 20 মিনিট পিছত উলটাই দি আকৌ 20 মিনিটৰ কাৰণে আনটো সাইড ফ্ৰাই হ'বলৈ দিম ইয়া প্ৰস্তুত হৈ গ'ল টেষ্টি আৰু অইল ফ্ৰী এয়াৰ ফ্ৰাইড চিকেন এই চিকেনখিনি আপোনালোকে গ্ৰীন চাটনিৰ লগত খাব পাৰে ভিডিওটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ ভিডিওটো ভাল লাগিলে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব আজিলৈ বিদায় লৈছো বাই বাই